হাজাৰ টকাৰ ইণ্ডাষ্ট্ৰী আহিব 30,000 এমপ্লয়মেণ্ট হ'ব অসমত কোনেও আন্দোলনো কৰা নাই কোনেও বিচৰা নাই বহুতে হয়তো সেমি কণ্ডাক্টৰ কি সেই বিষয়েও আমাৰ মানুহে নাজানে আৰু আমাৰ মানুহক যদি মুকে সেমি কণ্ডাক্টৰ বিষয়ে জানে মই জানো চিপছ এটা হয় আৰু চিপছটো নহলে গাড়ীখন নচলে এতিয়া অসমৰ পৰা উৎপন্ন হোৱা সেমি কণ্ডাক্টৰ আমেৰিকাত টেসলা গাড়ীত ব্যৱহাৰ হ'ব আপোনালোকে চিন্তা কৰক আৰু এইবিলাক গোটেই মোদী ডাঙৰীয়াৰ অৱদান আৰু তেনেকুৱা এখন নতুন অসমৰ আমি কল্পনা কৰো সেইখন নতুন অসমৰ কাৰণে আমি প্ৰতিটো পল প্ৰতিটো ক্ষণ প্ৰতিটো মুহূৰ্ত আমি সংগ্ৰাম কৰিছো 27,000 টকাৰ ইণ্ডাষ্ট্ৰী আহিব 30,000 এমপ্লয়মেণ্ট হ'ব অসমত কোনেও আন্দোলনো কৰা নাই কোনেও বিচৰা নাই বহুতে হয়তো সেমি কণ্ডাক্টৰ কি সেই বিষয়েও আমাৰ মানুহে নাজানে আৰু আমাৰ মানুহক যদি মুকে সেমি কণ্ডাক্টৰ বিষয়ে জানে মই জানো চিপছ এটা হয় আৰু চিপছটো নহলে গাড়ীখন নচলে এতিয়া অসমৰ পৰা উৎপন্ন হোৱা সেমি কণ্ডাক্টৰ আমেৰিকাত টেসলা গাড়ীত ব্যৱহাৰ হ'ব আপোনালোকে চিন্তা কৰক আৰু এইবিলাক গোটেই মোদী ডাঙৰীয়াৰ